সাহিত্য বাৰ্তালৈ স্বাগতম জনাই আৰম্ভ কৰিছোঁ আজিৰ শ্ৰেণী। আজিৰ শ্ৰেণীৰ বিষয় হৈছে শব্দ শক্তি। শব্দ শক্তি প্ৰত্যেক শব্দৰে নিজা ঘাই অৰ্থ বুজোৱাৰ উপৰিও বেলেগ অৰ্থ দিব পৰা শক্তি আছে। প্ৰত্যেক শব্দৰ পৰা মুখ্য অৰ্থক লৈ আন যি অৰ্থ ওলায় তাক বোধ কৰোৱা শক্তিক কোৱা হয় শব্দ শক্তি। শব্দ শক্তিক শব্দৰ বৃত্তিও বোলে। শব্দ শক্তি তিনি প্ৰকাৰৰ: অভিধা, লক্ষণা আৰু ব্যঞ্জনা। অভিধা শক্তি এটা শব্দ উচ্চাৰণ কৰাৰ লগে লগে পোনতে যি অৰ্থৰ উদয় হয় তাকে অভিধেয় আৰু সেইটোৰ প্ৰধান অৰ্থ বাবে মুখ্যাৰ্থও বোলা হয়। আৰু যি শব্দই মুখ্যাৰ্থ বুজায় তাক বাচক বোলে। আৰু শব্দৰ যি শক্তিৰ বলত এই মুখ্যাৰ্থটো মনলৈ আহে তাক অভিধা শক্তি বা অতিধা বৃত্তি বোলা হয়। উদাহৰণস্বৰূপে গৰু বোলা মাত্ৰকে গল কম্বল বিশিষ্ট জন্তু বিশেষৰ অৰ্থ মনত উদয় হয়। জন্তুৰ বোধটো মুখ্যাৰ্থ বা অভিধেয় আৰু গৰু শব্দ আৰু গৰু অৰ্থৰ মাজত সম্বন্ধ আনি দিয়া সংকেতদায়ক শক্তিটোক কোৱা হয় অভিধা শক্তি। লক্ষণা মুখ্যাৰ্থৰ লগত কিবা মিল থকা আন এটা অৰ্থ গ্ৰহণ কৰিব লগা হ'লে এনে ধৰণৰ অৰ্থ উলিওৱা শক্তিটোক কোৱা হয় লক্ষণা শক্তি। অৰ্থাৎ মুখ্যাৰ্থ যেতিয়া বাধিত হয় অৰ্থাৎ খাপ নাখায় তেতিয়া পূৰ্বাপৰ চলি অহা প্ৰয়োগৰ হেতুকেই হওক কিংবা যি শক্তিয়ে মুখ্যাৰ্থৰ লগত কিবা সূত্ৰে খাপ খোৱা আন এটা অৰ্থ মনলৈ আনি দিয়ে তাকে লক্ষণা শক্তি বোলে। আমি উদাহৰণস্বৰূপে ক'ব পাৰোঁ চন্দ্ৰধৰ বৰুৱাৰ আমি ভকত নামৰ কবিতাটোৰ শেষ পংক্তি আমি উল্লেখ কৰিব পাৰোঁ। তেওঁ যদি তুমি বোলা আমি ভকত সৰু তেনেহ'লে তুমি এটা জাত বলদ গৰু। ইয়াত বলদ গৰুৱে জন্তুবিলাকক বুজোৱা নাই। ইয়াত বলদ গৰু এই গৰুৰ লগত খাপ খোৱা নিৰ্বোধ বা মূৰ্খ অৰ্থ বুজাইছে। ইয়ে হৈছে লক্ষণা শক্তি। আৰু তৃতীয়টো হৈছে ব্যঞ্জনা শক্তি। অভিধা বৃত্তিয়ে নিজ অৰ্থ দিয়াৰ পিছতো বা যি স্থলত অভিধা অসংগত হোৱা বাবে লক্ষণাৰে অৰ্থ লোৱা হয় লক্ষণা বৃত্তিও অৰ্থ দি উপশান্ত হোৱাৰ পিছতো যদি আৰু এটা অৰ্থ প্ৰতীয়মান হয় তেতিয়া সেই প্ৰতীয়মান অৰ্থ দিয়া পংক্তিক কোৱা হয় ব্যঞ্জনা শক্তি। কবি ডিম্বেশ্বৰ নেওগৰ মোৰ গাঁও কবিতাত নিজৰ গাঁওখনৰ বিষয়ে তেওঁ এনেদৰে কৈছে: কমাৰ ফদিয়াই এই সৰু গাঁওখনি মোৰ ব্ৰহ্মাণ্ডৰ ক্ষুদ্ৰ টাঙৰণ। টাঙৰণ কিতাপৰহে হয়, ব্ৰহ্মাণ্ডৰ হ'ব নোৱাৰে। গতিকে ইয়াত অভিধা শক্তি অপাৰগ হ'ল আৰু লক্ষণাৰ আশ্ৰয় ল'ব লগা হ'ল। টাঙৰণ শব্দৰ লগত মিল থকা অৰ্থ যদি আমি বিচাৰি চাওঁ তেতিয়া পাম আমি পুনৰাবৃত্তি বা দোহৰা। এতিয়া আমি ক'ব পাৰোঁ ইয়াৰ পৰা অৰ্থ ল'ব পাৰোঁ কমাৰফদীয়া গাঁওখন ব্ৰহ্মাণ্ডৰ দ্বিতীয় ক্ষুদ্ৰ সৃষ্টি। যেনেকৈ ক্ষুদ্ৰ টাঙৰণৰ মূল গ্ৰন্থৰ সমস্ত তত্ত্ব আৰু সৌন্দৰ্য সোমাই থাকে সেইদৰে বিশ্বৰ সকলো সম্পদ আৰু সৌন্দৰ্য নিজৰ গাঁওখনত থোপ খাই আছে। এয়ে হৈছে ব্যঞ্জনা শক্তি।